গাইস আৰু আজি ইছে নেক্সট ডে তো আজি নেক্সট ডে বুলি আমি গৈ আছো কত আতিকুৰ ভাই ক্লিননেস ভিলেজ মানে বঙাইগাঁৱৰ আৰু ইফালে আছে আমাৰ পুলক বেনাৰ্জি অ নহয় সৰি পুলক নিখাছৰ ইফালে আছে কস্তুৰী ইফালে আছে আমাৰ মনোজ ভাই নহয় ইফালে গৈছিলো মনোজ ভাই ইফালে কৈ দিয়া গৌৰৱ ভাই আছে মনোজ ভাই এই কি হল মাছাত নাই তুমি ভাত চাত খাই কিনে ক্লিননেস প্লেস নহয় প্লেস তুমি কি ক্লিননেস প্লেস চাবা যাম বঙাইগাঁৱৰ গোৱালপাৰাত আছিল তো মনোজ দা কেনে কক আপনি বাৰে বাৰে নামতে দেখোন কি হল মই কথাই কমে কওঁ ভাষা নাই নেকি কথা কমে কওঁ মই কথা কমে আৰু মনোজ ভাইহত মানে কিবা এটা কাৰণৰ কাৰণে আহিব নোৱাৰিলে আৰু আমাৰ লগত আছে কংকন শিৱম ভাই তো আমি দুটাই মানে ক্লিননেস ভিলেজত যাম এতিয়া ৰাস্তাৰ কাষতে চাওক কি ধুনীয়াকৈ পাহাৰখন আছে এইফালে বঙাইগাঁৱৰ ফালে আহিলে মানে বঙাইগাঁৱৰ পৰা গোৱালপাৰালৈকে অহাৰ ৰাস্তাটো মানে ইমানেই বেছি ধুনীয়া আপোনালোকক কি কম তো আগৰ ফালে চাওক ৱাও মজা দে কাজিৰঙাৰ ফিল্ডটো আহে ন মজা আৰু ইনকে যাই আছো আৰু ক্লিননেস ভিলেজো ৰাস্তাটোৰ পৰা মানে এনেকে ৰাইট সাইডে যাব লাগিব আৰু এইটো সাইডেৰে যায় কিলোমিটাৰ গলে পাই যাম 4 কিলোমিটাৰ আৰু 4 কিলোমিটাৰ গলে আমি পাই যাম মানে ক্লিননেস ভিলেজ মানে বঙাইগাঁও মানে ইছে মানে বঙাইগাঁৱৰ ক্লিননেস ভিলেজ তো মোৰ পিছফালে আপোনালোকে চাব পাৰে আৰু এইফালে এটা ধুনীয়াকে আছে চাৰ্চ আৰু এইফালে আছে ধুনীয়াকৈ পাহাৰ ৱাও ঠাইটো মানে ইমানেই বেছি ধুনীয়া আপোনালোকক কি কম মানে ভিডিঅ' তেনেকে ক'ব নোৱাৰি আৰু আপোনালোকে নিজে আহি চালে কিনে গম পাব কেনেকৈ চাফা মানে ঠাইখন আৰু এইফালে চব প্ৰত্যেক ঘৰৰ কাষে মানে এটা ডাষ্টবিন আছে মানে আৰু এনেকে গাঁৱৰ মাজে মাজে খেতি পথাৰৰ মাজে মাজে মানে যাব লাগিব অলপমান আগকলৈকে যাব লাগিব আগত ৱাও সঁচাকে এই ঠাইটো মানে ইমানেই বেছি ধুনীয়া আৰু আপোনালোকক কি কম কংকন ভাই কেনে লাগছি মজা পুৰা নেচাৰেল আৰু আচল গাঁৱৰ যদি মজা ল'বলৈ আপোনালোকৰ মন আছে তো এইখন গাঁৱত আহক তো আপোনালোকে এটা বেলেগ ভাইব পাব ন আৰু এনেকুৱা গাঁৱৰ সৰু সৰু গলিৰ মাজেৰে এনেকে সবচে বেছি মানে ইয়াতে আনাৰসৰ খেতি হয় তো আপোনালোকে চাব পাৰে আৰু এইটো এটা আনাৰস কিনে খাই দিওঁ নেকি কিন্তু নাই নৰা ভাই গালি দিবতে কাৰোবাৰ খেতি এখন আৰু ভাই কোকনো আহিছো হে বাপৰে বাপ কি জংঘলে ভাই প্ৰথম আহিছো না আগতে আহিছো মানে ঘৰটো মানে ভাঙিছে এতিয়া মানে আগৰ দৰে আগৰ নিচিনা নাই আৰু এতিয়া ভূতৰ ঘৰ আন পায় আৰু এইটো আহিছে ট্ৰি হাউচটো তো আপোনালোকক দেখালো মানে ঘৰটো ভাঙিছে আমি মানে ভালে থকা বুলি ভাবিছিলো তো আৰু আহিলো ট্ৰি হাউচৰ পৰা ইয়াৰ পৰা নেক্সট গৈ আছো আমি গুৰুমদাহঁতৰ ঘৰত তো গুৰুমদাহঁতৰ ঘৰত আমি মনোজ ভাই মানে পুলক নিখাছৰ তো গোটেইকেইটা আহিছে তো চব একেলগে যাম ধুনীয়া জংঘলৰ মাজে মাজে চাৰিওফালে কেৱল জংঘল জংঘল মোৰ ইফালে জংঘল আৰু ইফালে জংঘল তো এনেকে গৈ আছো আমি কোকৰাঝাৰত অলপ দেৰি পিছত এই পাই গলো আমি 6 বাৰী তো ইফালে চাব পাৰে চাৰিওফালে চাহ বাগান এইফালেও আছে চাহ বাগান আৰু এইফালে আছে ইহঁতকো লগ পাই গলো ৰাস্তাত এই আতিক ভাই ইফালে চব আছে গোটেইকেইটা মনোজ ভাই মুঠৰে মোৰ ভিডিঅ'ত মানে মাত নাই ন কত নালকে দেখ এইফালে আমি গুৰুমদাৰ ঘৰ বাপৰে মহন্ত কি খবৰ বহুত দিনৰ মূৰত ভাই দিনক দিনে পুৰা ইয়ং হৈ যায় আছে দেখোন কি পেট ওলছি নেকি ওলাই আছে টমিটো নকমে দেখোন বৌয়ে ভাল ভাল খুৱাই যে প্ৰথমতে আহিছে আমাৰ পেট পূজা তো গুৰুমদা ইয়াৰ পিছত আমি ক'ত যাম আমি ইয়াৰ পিছতে ওপৰত যাম ওপৰত ক'ত ওপৰত নহয় এই বয়সতে মাৰিবা খুজিছে আমাক গুৰুমদাই নহয় মই ওপৰত যোৱাৰ কথা কোৱা নাই মানে ফুৰবা ক'ত যাম আমি যাম মই লৈ যাম ন ওপৰতে খানা খাব লাগিব মানে কি এতিয়াও সাসপেন্স নেকি কান থিয়া চকুছে পাই পুৰুষৰ লক্ষণ বেয়া আৰু একো হেনা আনে পায় মানে কথা জলকে খাইবা খাই ওলাই আছে কিন্তু নাহে কে না দয় আৰু ফুলক দেখি ফুলক দেখলকটো মই কি কৰে চকুলাল বকু খাল হে পুৰুষৰ লক্ষণ ভাল ওচৰ আহে মোৰ নহয় দে ভাই মোৰ পাতলা অনুমান ডাইলগটাই নুশুনিবে ডাইলগটো কো চকুলাল বকু খাল হে পুৰুষৰ লক্ষণ ভাল ওচৰ আহে নাচি যোৱা পাবি তয়ো মতামাল বটল খুলি বানে কপলা পাতাবা কিবা কবি এতিয়া তই তথাপিতো নাহা তই এতিয়া নহয় ৰাতি কব বুলাকে কব ই মানে দিনত হলে একো কথা নকয় হৈছে মানে গুৰুমদাৰ গাড়ী শ্বৰুম চব গাড়ী আছে মোৰ RS খন মানে বুঢ়া গাড়ীখন জানে বিক্ৰী কৰিলো আছে KTM আৰু এইফালে আছে বুলেট আৰু এইফালে আছে কাৰ মানে স্কুটি চব আছে আৰু এইফালে যে এইবোৰ দেখি আছে আপোনালোকে এইবিলাক গুৰুমদাই মানে বিভিন্ন ঠাইত গৈছে বাহিৰত মানে সেইবিলাকৰ পৰা মানে আনিছে এইটো হৈছে ইজিপ্তৰ পৰা আনিছে আৰু এইফালে ডুবাই মানে এইফালে লণ্ডন এইফালে ডুবাই মানে বিভিন্ন ধৰণৰ ঠাইৰ পৰা গোটেইখিনি আনিছে আৰু ইয়াতে সজাই দিছে এইফালে আমাৰ লগত টিকলি এটা আছে টিকলি কি নাম হিমাক্ষী বা তুমি ক'ৰবাত গৈছা নে ফুৰিব আৰু এতিয়া গুৰুমদা আমি ক'ত যাম কোকৰাঝাৰ চহৰখন দেখুৱাই ঢিবিলৈকে লৈ যাম তো ইয়াত টাটা বাই বাই কৰিম
তাৰপিছত মানে আমাক খেদব মানে ঘৰত তো ব্লগ দা এইকেইদিন বহুত বেছি ভাল লাগিল মানে একেলগে ঘূৰিলো তো ভাই কি কিবা কবি না কিবা কবি মানে মহন্ত ভাইক লগ পাই ভাল লাগিল ইয়াৰ হাঁহিটো মই সদায় হাঁহি থাকো ইনিটাই হাঁহি থাকে আমিও হৈ আছে বিৰাট ভাল লাগিল মহন্তক লগ পাই আৰু মহন্তক সঁচাকে তেল মাৰি আছে ভাই তেল মাৰি আছে আল্টিমেট মানুহ ভিডিঅ'ত তেল মাৰি আছে বাকী মোৰ কিমান সমালোচনা কৰে মই জানো তেল আমি অকল মাংসতে মাৰো আৰু মাছতে মাৰো আৰু কস্তুৰী পদা তো কস্তুৰীক লগ পাই বহুত বেছি ভাল লাগিল মানে বিদায় দিব লাগিব আৰু তোমাৰ হাঁহিটো মিছ কৰিম গোটেইকেইটা একবাৰ হাঁহিটো দেখ নিয়া লাগে পুনজ দাই ফাইনেলি লাষ্টত মানে মুখ খুলিলে কিবা এই মহন্তৰ নাম হয় নে টাইটেল হয় মোৰ নামটো নহয় এইটো টাইটেল টাইটেল আপুনি ইমান দিনে গমেই নাপায় জানো মহন্ত বুলি জানো মহন্ত আৰু এতিয়া মহন্ত টাইটেল হয় না নাম হয় নে উপাধি হয় নে সেইটো মই ভালদৰে জনা নাছিলো সেইকাৰণে সুধিছো আৰু বাকী চেনেলটো চাব আৰু যিখিনি মৰম দি আছে যথেষ্ট তাতকে আৰু বেছি নালাগে আৰু অলপ দি দিব বাকী আৰু মনোজ দা কিমান দিন আছে ইয়াতে মই আছো আৰু একদিন আধা দিন মান আছে একদিন আধা দিন আছে তাৰপিছত মনোজ দা উৰি যাব দাউৰা দৌৰিৰ মাজত চবকে দিলো বাই বাই হাঁহি দেখবি কস্তুৰী বাই বাই এতিয়া মানে আমি ধীৰবিলত নাযাওঁ কথাটো হ'ল মানে কি অলপ দেৰি হৈ গ'ল তো এতিয়া দিম আৰু ইয়াৰ পৰা চবকে বাই বাই শেষত মানে গুৰুমদা আমাক এটা কিবা মৰম দিব মানে কোকৰাঝাৰৰ ফালৰ পৰা বাপৰে বা মৰম আৰু গুৰুমদাৰ ফালৰ পৰা আৰু কোকৰাঝাৰৰ ফালৰ পৰা এইটো হৈছে মৰম গুৰুমবা আহিছে গুৰুমবা তো এনেকে পুৰা মস্তি মজাক কৰি আৰু এনেকে মানে কোকৰাঝাৰত আহি বহুত বেছিয়ে ভাল লাগিল তো গুৰুমদাৰ ঘৰৰ পৰা ওলাই আহিলো মানে আজি ধীৰবিলত যোৱা নহল কাৰণ তোৰ মানে কি আন্ধাৰ হৈ গ'ল তো আপোনালোকে দেখাই পাইছে আৰু এখন এতিয়া মই জংঘলৰ মাজত আছো তো ভিডিঅ'টো ইয়াতে আমি এণ্ড কৰিছো তো নেক্সট ভিডিঅ' বেলেগ ঠাইৰ পৰা হ'ব আৰু এতিয়া গধূলি হৈ গ'ল এতিয়া দিলো মানে চবকে বাই বাই গুৰুমদা বাই বাই